সকলোকে গীতাৱলী ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আপোনালোক সকলোৰে ভালেই চাগে আৰু মোৰো ভালেই। আজি মনটো বহুত বেছি ভাল লাগি আছে। কেলৈ ভাল লাগি আছে, বহুত বেছি ভাল পাইছে অনুভৱটো আপোনালোকক ক'ব নোৱাৰোঁ আৰু কিমান ভাল লাগি আছে। কিন্তু ভিডিঅ'টো শেষলৈকে চাই থাকক। কেলৈনো ভাল লাগি আছে, ভিডিঅ'টো শেষলৈকে চালেহে আপোনালোকে গম পাব কেলৈনো ভাল লাগি আছে। আৰু এতিয়া মই পাকঘৰত আছোঁ। ৰাতিপুৱা ভাত খাই কৰি আজৰি হ'লোঁ, এতিয়া আকৌ বনাইছোঁ আৰু বনাই আছোঁ। চাম ব'লক দেখুৱাওঁ কিনো বনাইছোঁ আপোনালোকক। বনাই আছোঁ ডিমৰ চব্জি। ভাত বনাই হ'ল, এতিয়া চব্জি বনাই চব্জি হৈ গ'ল। এয়া হ'ল ছজনা ফুলৰ ডিমৰ ভাজি তেনেকৈ। আৰু ৰাতিলৈ খাবলৈ এটা বস্তু আনি থৈছে, আপোনালোকক দেখাওঁ দেই। এইটো দিছে নহয়, গাহৰি মাংস। এতিয়া নবনায়, ৰাতি বনাব বোলে মায়ে। যিসকলে গাহৰি নাখায় সেইসকলে বেয়া নাপাব আৰু দেই। ময়ো পিছে নাখাওঁ, সেই মই ভিডিঅ' বনাইছোঁ। ইয়াৰ পৰা হৈ আছে আৰু চব্জি তেনেকৈ এতিয়া আহি খাবহি। পিছতহে আকৌ ৰাতি খাব আৰু মাংস বুলি। মনটো ভাল লাগি থকা কাৰণটো হ'লে মানুহজন আহিছে ঘৰলৈ এমাহৰ ছুটীত। এয়া দেখিছেনে, ছোৱালী কৈছে চতুজনীহঁতে যাবলৈকে দিয়া নাই, জাপ মামে ধৰি দিছে। বহুদিনৰ মূৰত দেখি দিছে। আৰু ভিডিঅ'টো ইমানেই, আজিলৈ বাই বাই সকলোকে।